ইউপিপিএল কোনো ক্ষেত্ৰত নহয় ইউপিপিএলে যোৱা এমপি ইলেকশ্যনতো একো ভোট দিব পৰা নাই বিজেপি ভোটাৰ দিহে জিকিছে আমাৰ তুলনামূলকভাৱে বিপিএফ দলে যোৱা এমপি নিৰ্বাচনত আমি জিকিছে আমি হাৰা নাই আমি জিকিছে অফিচিয়েলি আমি হয় আমি জিকা নাই কিন্তু আনঅফিচিয়েলি আমি জিকিছে আমিয়ে জিকিছে ইউপিপিএল হিচাপে ভোটে নাই বিজেপিহে সব বিজেপি ভোটাৰে ইউপিপিএলক জিকাই দিছে এইবাৰ চাওক এইবাৰো হয় বিজেপি ইউপিপিএল একেলগে কিন্তু এইবাৰ কিন্তু বিজেপিয়ে আমাৰ অভিযান নাযায় ডাঙৰীয়া কোৱাৰ নিচিনা ইউপিপিএলে যিহেতু বিজেপিৰ ইএমক এজন ইএমক মানে খেদাই দিছে ইএমৰ পৰা ইয়াৰ বদলাটো নিশ্চয় বিজেপিয়ে ল'ব এই চিটি সমষ্টিত কাৰণ সেইটোৱে বেলেগ একো নাই ইউপিপিএল হিচাপে অকলে মিটিং কৰিব পৰা অৱস্থাৰে নাই ইহঁতৰ এমপি ইলেকশ্যনত আপোনালোকে দেখিছে বিজেপিৰ পিছেহে যাই পেলাই ইউপিপিএলৰ মিটিং কৰিব লগা হৈছে এইটো কাৰণ আছে 4.5 বছৰত ইহঁতে একো কাম কৰা নাই আমি একো কাম কৰিবলৈ দেখা পোৱা নাই ৰাইজে ইহঁতক বেয়া পাইছে মুঠতে ইউপিপিএল বুলি ক'লে ভোট নাই বিজেপিৰ কাৰণে এমপি ইলেকশ্যনটো জিকিছে এইবাৰ আমি মতামত লৈছো আজি প্ৰত্যেক প্ৰাইমাৰী ব্লকৰ পৰা 4টাকৈ চালাকাটিও ইউপিপিএলতকৈ বেছি ভোট দিব চালাকাটি সমষ্টিৰ পৰা হাজলগাঁও সমষ্টিৰ পৰা ইউপিপিএলতকৈ বেছি ভোট দিব আৰু 14 নম্বৰ চিৰামৰ ইউপিপিএলতকৈ বেছি ভোট দিব 13 নম্বৰ চিৰামৰ ইউপিপিএলতকৈ বেছি ভোট দিব আৰু নিচিমা সমষ্টিও ইউপিপিএলতকৈ বেছি ভোট দিব আমি এই হিচাপতে আমি জিকাটো খাটা বুলি আমি ক'ব পাৰোঁ নাই এইটোতো একেলগে এলায়েন্সত আছে আহিব আমি আছো নহয় আমি আছো ইহঁতে এলায়েন্স হিচাপে চিএম ডাঙৰীয়াটো আহিবই কোনোবা মন্ত্ৰীও আহিব কোনোবা এমএলএও আহিব আহিছে বুলি এনেকুৱা নহয় ওপৰে আহিব ওপৰে যাব মোৰ কাম আছে সময় বৰহে কাম নাই 70,000 নহয় 70,000 নিজিকে 80,000 আমাৰতো 80,000 82,000 হৈছে আজি হিচাপ কৰিছো আমি 70,000 নিজিকে 82,000 পাই আছো আমি 82,000 আমি জিকি আছো 70,000 ক'ত জিকিব হাৰাও কৈতো 70,000টো 82,000 আমি পাই আছো আমি জিকিছো ইছুটো প্ৰমোদ বড়ো হটাও বিটিসি বাঁচাও থ্যাংক ইউ হ'বলগীয়া কথাখিনি আমাৰ পাৰ্টি প্ৰধান আমাৰ অতি আদৰণীয় শ্ৰীযুত হাগ্ৰামা মহিলা ছাৰে কৈছে মই আৰু ক'ব লাগে বুলি আৰু মই ভবা নাই ইন টাৰ্মছ অফ ফিগাৰ আমি এক্সাক্টলি কিমান ফিগাৰ পাম সেইটো ক'লে বহুত অভিমানী কথা কোৱা হ'ব এইটো কথা স্পষ্ট আমি অন্য দলতকৈ বেছি ভোট পাই পেলাই আমি জিকিম এইটো আমি দেখি আছোঁ একদম স্পষ্ট হৈ আছে আৰু বাকী এতিয়া আজিৰ এই শুভ দিনত মই বেছি গেলা পচা নিচিনা কথা মই ক'ব খোজা নাই অন্য দলৰ কথা ক'লে ঠিক নহ'ব আজি শুভ দিনটো ভালে যাওক আজি যিহেতু প্ৰাৰ্থীৰ ঘোষণা হ'ল আগলৈ কি কৰিব লাগে আগৰ পৰিক্ৰম আমি এতিয়া ঠিক কৰিবলৈ গৈ আছোঁ ঠিক আছে ধন্যবাদ